এতিয়াতো পূজা বতৰ হয়নে নহয় বাৰু? পূজা বতৰততো নতুন কাপোৰ এযোৰ পিন্ধিবলৈ মন যায়, মোৰ হ'লেও মন যায়। কিন্তু আপোনালোকে পূজা বতৰত কাপোৰ নাপায় কাজিয়া লাগি মাৰ ঘৰলৈ যামগৈ বুলি ভাবিছে নেকি? না না, ভুলতো এইটো ভুল নকৰিব। যদি এবাৰ ওলাই যায় পাছৰবাৰ আহি কিন্তু আপুনি একো নাপাব। যিমানেই কাজিয়া লাগক, যিমানেই হেৰি হওক, কাজিয়া লাগি হ'লেও আপুনি সেইখন ঘৰতে থাকিব। যদি আপোনাৰ শাহুৱে কয় বা মানুহজনে কয় যা কাপোৰ কানি বান্ধি মাৰ ঘৰলৈ যা, তথাপিও কিন্তু আপুনি ওলাই নাযাব। আপুনি ক'ব বিয়া পাতি আনিছ যেতিয়া মই মৰালৈকে এইখন ঘৰতে থাকিম, তহঁতিয়ে খুৱাব লাগিব, তহঁতিয়ে পিন্ধাব লাগিব, সেইবোৰ মই নাজানো, মোক লাগিব বুলি কৈছোঁ লাগিব। এৰি নিদিব, আপোনাৰ অধিকাৰ আপুনি কেতিয়াও এৰি নিদিব, লৈহে এৰিব। কিন্তু এটা কথা, কাজিয়া লাগিছে লাগি থাকক, ৰাতিপুৱা লাগে আবেলি লাগে যেতিয়া লাগে লাগি থাকক, কিন্তু খাবলৈ কিন্তু নেৰিব। খোৱাটো মেইন হয়নে নহয়? যদি আপুনি নাখায় ভোকত থাকে, কাজিয়া কৰিবলৈ শক্তিকণ ক'ৰ পৰা পাব? হা, ৰাতি হোৱা মাত্ৰকে আপুনি পাকঘৰত সোমাই ৰুটি এটা বনাই চাৰিওফালে একদম ইফালেও ঘিউ লগাব সিফালেও ঘিউ লগাই পেলাই একদম পূৰা খাই দিব। তেতিয়াহে তো শক্তি পাব পাছদিনাখন কাজিয়া কৰিবৰ কাৰণে। কিন্তু কাপোৰ নিদিয়ালৈকে নেৰিব কিন্তু দেই, আৰু লগতে খোৱাও নেৰিব। খোৱা কিন্তু মেইন, ধুনীয়াকৈ ঘিউ লগাই ইফালৰ পৰা সিফালে ঘিউ লগাই ধুনীয়াকৈ খাব আৰু কাজিয়া কৰিব, কাপোৰ লৈহে এৰিব। মাৰ ঘৰলৈ কিন্তু নাযাব, কৈ দিছোঁ।